বাজেটত ধন কৰ্তন কৰি বিজেপিয়ে চৰম প্ৰতাৰণা কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাক। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অসহযোগ আৰম্ভ কৰিব অংগনবাড়ী কৰ্মী সহায়িকাই। গুৱাহাটীত 13 ফেব্ৰুৱাৰী 2024 CITUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা মহিলা আৰু শিশু বিকাশ সঞ্চালয়কৰ কাৰ্যালয়ৰ সন্মুখত ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে। মাননি বৃদ্ধিৰ প্ৰস্তাৱ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সমগ্ৰ ৰাজ্যৰ কৰ্মী সহায়িকা তথা মিনি কৰ্মী মিলিত হৈ গণতান্ত্ৰিকভাৱে বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰি আহিছে। কিন্তু ৰাজ্য চৰকাৰে কোনো পদক্ষেপ নোলোৱাত বিক্ষুব্ধ হৈ পৰিছে ৰাজ্যখনৰ 1,21,000 কৰ্মী সহায়িকা তথা মিনি কৰ্মীক বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ লক্ষ্যৰে প্ৰস্তুত কৰা বুলি বাজেটত মহিলা আৰু শিশু বিকাশৰ বিভাগৰ অৰ্থাৎ সমাজ কল্যাণ বিভাগত অইন বছৰৰ তুলনাত 300 কোটিৰো অধিক টকা কৰ্তন কৰিছে। এনেদৰে চলিত ৰাজ্য চৰকাৰৰ বাজেটৰ শিক্ষাখণ্ড জনস্বাস্থ্য খণ্ডত ধন কৰ্তন কৰা কাৰ্যই ৰঙা দলিচা পাৰি দিছে। ব্যক্তিগতকৰণৰ বাবে মহিলা আৰু শিশু বিকাশৰ সঞ্চালয়ক ৰাজ্যৰ চৰকাৰলৈ প্ৰেৰণ কৰা মাননি বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্য চৰকাৰে চলিত বাজেটত কোনো ধন ধাৰ্য নকৰি ৰাজ্যখনৰ কৰ্মী সহায়িকা তথা মিনি কৰ্মীসকলক বিজেপি চৰকাৰে চৰম প্ৰতাৰণা কৰিছে। উল্লেখযোগ্য যে বৰ্তমানে পোষণ, NRC, পলিঅ', আয়ুষ্মানে ধৰি ৰাজ্য চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনি দিন ৰাতি ৰূপায়ণত বৰ্তি থকা অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মীক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি চৰকাৰী শোষণ কৰি আছে বিজেপি চৰকাৰে। আনকি নিৰ্বাচনী নিয়োগৰ লগত যুক্ত হৈও সেৱা আগবঢ়াই আহিছে এইসকল কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে। কিন্তু অতি পৰিতাপৰ বিষয় যে আজিলৈকে চৰকাৰে কৰ্মী সহায়িকা তথা মিনি কৰ্মীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি নিদিলে। আনকি প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত ৰাখিছে ৰাজ্যখনৰ কৰ্মী সহায়িকা তথা মিনি কৰ্মীক। সেয়েহে আজি সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস, সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বিধানসভাৰ বাজেট অধিৱেশনত মাননি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ প্ৰতিবাদ সমগ্ৰ ৰাজ্যত অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মী ৰূপায়ণ কৰিব অসহযোগ কাৰ্যসূচী। অহা 15 ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যতে কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে অসহযোগ কাৰ্যসূচীৰ মাজেৰে প্ৰতিটো জিলাৰ প্ৰতিটো প্ৰকল্পৰ বিষয়াৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।